পুৰা গা বিষাইছে আজি। আজি দুটাই ক'ত গেলে? ৰাতিপুৱাৰ পৰা দেখাই নাই, দুটাই গায়ব হৈ আছে। মৰলিয়ে নেকি দুটা? দুটা বুঢ়া মানুহকেইটা চাহ দিব নোৱাৰা এক কাপ? হা, মানৱে কোৱা বুদ্ধিটোকে লগাওঁ আৰু এইটো কৰিলে চাগে দেউতা যাব। কাৰ ফোন আহিছে? হেল্ল' 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 অ দেউতা, গাঁৱত বানপানী আহিছে, আপোনাৰ ঘৰ ডুবিব হৈছে। কোনেনো কৈছা? কোনে বাদ দিয়ক, আপোনাৰ ঘৰ ডুবিলেই। আপুনি ফটাফট তাড়াতাড়ি আহক, নহ'লে আপোনাৰ ঘৰ ডুবি যাব, গম পাইছি নে নাই? কি কোৱা, সঁচা নাকি? হা, ৰ ৰ ৰ যা আছো, ৰ ঠিক আছে ঠিক আছে, আহক আহক আহক। বুঢ়াক চালা ঠগাইছো না, মোৰ আৱাজ ক'ত চিনি পাব? আয়ন খিলাৰী মানুহ তো, মুৰ্গী বেপাৰীৰ কামটোৱে মই কৰিছে আৰু একো নাই। কিন্তু এটা কথা, এই বুদ্ধি যদি বুঢ়া গুচি যায়, মোৰতো পুৰা মস্তি হ'ব। বিনিতা বুদ্ধি ইফালে, মই ইফালে, দোনো লেংগে চুমা টুমা 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 টুমা। ক'ত যাওঁ বুজি পোৱা নাই, কাক কওঁ? এইগিলা বাদ দি মই নিজে ওলাই যাওঁ কাপোৰ চাপোৰ পিন্ধি। অ দেউতা, ক'ত যাব ওলাইছে আপুনি? গাঁৱত যাব ওলাইছো। গাঁৱত বোলে বানপানী আহিছে, ঘৰ চৰ ডুবি নোহোৱা হৈ গ'ল। সঁচা নেকি? সঁচা। কি কথা কৈ মই আকৌ ভাবছিলো আপুনি অলপ থাকলি মাছ মাংস আনলো হয়, 2 পেকমান মাৰলো হয়। বাবা এনেকে নকবি, থাকি যাম মই। থাকি যাব? নালাগে থাকব কাৰণে, আপুনি থাকলে অৱস্থা বেয়া হৈ যাব। আপোনাৰ ঘৰ ভাঙি ডুবি গৈছে না, আৰু ডুবি যাব। আপুনি ফটাফট যাক। মই যাওঁ দে। পিছে পিছে তালা চাবিগিলা ক'ত থৈছে? তাতে আছে তাতে আছে তাতে আছে। ফটাফট চিন্তা নকৰব, মাছ মাংস মই পঠাই দিম। নেক্সট বাৰ আৰু আহিব নালাগে জীৱনত, কেতিয়াও নাহিবি মোৰ ঘৰত, গম পাইছা? শনি গ্ৰহ যা। আজি বাপৰেকে মজা বৰালা হৈ আছো, তাতে আৰু অকলে। মাৰটো বেমাৰ হৈ আছে, উপায় নাই। আজি নকয়াকে কাম খতি কৰিছোঁ, মাংসও লৈছোঁ, মাছো লৈছোঁ, অলপমান গাহৰিও আছে। বিন্দাছ খাম, কোনে পায় আজি মোক এই পাহাৰৰ মাজত খানা খাম। চাই লওঁ বাপৰেকে। চালা পাহাৰতো শান্তি নাই, ভাবছোঁ লাগলে খাম, গোটেই জগতখানে উঠি আহিছে। ৰ এই জেগাটো অলপ খালী যেন পাইছোঁ। কোনো নহ'লে সোমাই যাওঁ। ইয়াতে একলা একলা খাব বুলি মজা লাগব, ইয়াতে খাওঁ দে। আজিকালি টাইমবিলাক ধৰবাই নৰে নহয়। হা, আৰু ইফালে মোৰ ভাতো বনাবা আছিলা। এই মাইকীবিলাকৰ লগত একেলগে যদি বহং, ক'ত কেতিয়া টাইমবিলাক যায় ক'বাই নুৰি। আৰু এই মৰণ নহা মতাটো কিবা কৰি আছে, তাৰটোতো কাম চাম নায়ে। হা, এই চলা নহ'ব নহ'ব, ঘৰত যাইকে ভাত বনাবাই লাগব। যাঙে গৰম হৈছে, বহুত গৰম, বাপৰে বহুত গৰম। ভগৱান, দাইটোক নধৰবি আৰু, আকলা আকলা খা যোৱা আজি। মজা, বঢ়িয়া ডাঙৰ ডাঙৰ পিচ কৰিছোঁ বাপৰে, খাম আজি।
কি জীবন হলো এটা, ভালোই লাগে না কিছু। সবাই ঘুরতে যায়, এখানে যায় ওইখানে যায়, আমার মানে বিয়ে হয় আমার মানে কিসমতটাই খারাপ হয়ে গেছে, কিছুই ভাল লাগে না। সবাই খালি দেখা দেখে জ্বলতে লাগবো, আমার কিছু হইব না জীবনে। মানে বিয়া কিসের জন্য হইলাম ওইটাই জানি না, কাজের লিগে হইলাম না অন্য কিছুর লিগে হইলাম, কিছুই বুঝতেছি না, ভাল লাগে না কিছু। কালকে একটা মুভি দেখছিলাম, এত ভাল লাগছে মুভিটা, কাজ আমার লগে এরকম হইতো, অনেক ভালো লাগতো গো। জিয়ে কো ভাই, বুড়া তো খেলালো, একদম মজা লাগছে একদম। কিন্তু এটা কথা, বুড়া খেলোৱাটো বহুত কঠিন আছিল কিন্তু দে, ফালে ফালে কিবাকে খেলালো। ও মুরগি বালা বাবা কি আচ্ছা আচ্ছা কি কান্দি আছা ওই? মোর দুখৰ কথা আছে না, কিয়া দেউতা গেল, ক'ত গেল? ঘৰত গেল। কিয়া গেল ঐ? কিয়া গেল? গেল মানে গাঁৱত বোলে বানপানী হৈছে, তহঁতৰ ঘৰটো বোলে ডুবি গেল। আমাৰ ঘৰ ডুবি গেলে? বাপৰে গেল। তই খেদাই দিয়া নাই তো? মই খেদা নাই, কি কথা কোৱা? তোৰে কাণ্ড হ'ব গম পা না? মই খেদা নাই, মিছা কথা কোৱা নাই। তোৰে কাণ্ড। কালিৰ যে ঘটনাটো যে হৈছিলা, হা তাক খৰি ধৰ বুলি কৈছা। মোৰ দেউতাৰে কি কৈ আছিলি? মৰণ নহয় মতা, মই কৈছিলো না, হা তই আৰু ঘৰৰ গোটেই কামখিনিও কৰা নাই, তই এতিয়া মোৰ দেউতাক টানি লৈছ। মৰণ নহয় মতা, তোক মই মদ খাবা বন্ধ কৰিছিলো না, হা তই চালা আৰু খাইছা। তই ঘৰত দিছা নহয়, তোক মই চাপকে চচৰাই চচৰাই মাৰিম বুলি কৈছো না। আৰু দেউতা তন্দক যে খিদিছিলো, তাতে কি হ'ল? তই সিটো বাহানাতে মোৰ দেউতাৰে পঠাই দিলি। তই কেনেকা ইলজাম লগাই দিছে তই? তই এক নম্বৰ ফাল্টু বুলিকে কৈছো গম পা। মোৰ দেউতাৰেক তই নিজৰ দেউতাৰে বুলি নাভাবা, হা তই সিটোৰ কাৰণে তই পঠাই দিছা। কি কথা কয়? তোৰ দেউতা মানে মোৰ দেউতা, মোৰ দেউতা নহ'লে নাই। কিয় পঠাই দিছা মোৰ দেউতাৰে ঘৰত বানপানী হোৱা? বাপ কসম কৈ কৈছো, একদম বাপ কসম খাই কৈছো। মই পঠোৱা নাই তোৰ বাপৰে বানপানী হোৱা কাৰণে গেছি। কি তোৰ বাপৰে? অ সৰি, আপোনাৰ দেউতা মানে মোৰ দেউতা বানপানী হোৱা কাৰণে গেছি। ইমান লেতেৰা। তই পঠাইছা বুলিকে কৈছো না মই। পঠোৱা নাই, কসম খাই কৈছো। এতিয়াই মই দেউতাক ফোন মাৰিম, যদি কয় নহয় তই পঠাই দিয়া বুলি, তেতিয়া তোক মই কাটি কাটি পিচ কৰি দিম। হ'ব যা, ফোন কৰি ল'বি, যা। খবৰদাৰ বুলি কৈছো। মই একো কৰাই নাই, তই কি খবৰদাৰ কৰিম? কথাই বুজি কি ভাবছা রে? সব মই করছু, খেনটা করবি না, খেনটা যে হো মুরগি বালা বাবা কি